আজি আমাৰ সিডলি বিধানসভাৰ যে বাই ইলেকশ্যন এই বাই ইলেকশ্যনত আমাৰ প্ৰাৰ্থী এনডিএৰ প্ৰাৰ্থী তেখেত শ্ৰী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই অগ্ৰগতি লাভ কৰি আছে আমি জানো বিটিআৰৰ বৰ্তমান ৰাইজে বা ভোটাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্বক তেখেতসকলে আঁকোৱালি লৈছে সকলোৱে ভাল পাইছে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে প্ৰমোদ বড়োক বিচাৰিছে গতিকে প্ৰমোদ বড়োৰ নেতৃত্বত যি কেণ্ডিডেট বা আমাৰ আজিৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি কেণ্ডিডেট তেখেত নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক নিশ্চয় সিডলিবাসী ৰাইজে বা সিডলিবাসী ভোটাৰে ভোটদান কৰিব এইটো আমি জানোৱে গতিকে আজি মানে মাৰ্জিনটো অলপ ভালে এটা আহিব বুলি আমি আশা কৰি আছোঁ এতিয়ালৈকে কি ধৰণে আহে আমি নাজানো কিন্তু আমি যিমান দেখিছোঁ ভালে আমাৰ ভোটাৰসকলে আমাক ভোটদান কৰিছে বা আমাৰ যি বিৰোধী যি টিমটো আছে বিপিএফৰ বা কংগ্ৰেছৰ কেণ্ডিডেট তেখেতসকলকো মই শুভেচ্ছা দিছোঁ ধন্যবাদ আগবঢ়াইছোঁ তেখেতসকলে কেণ্ডিডেট হিচাপে নিজকে যে ইয়াত থিয় কৰাইছে গণতন্ত্ৰক বাস্তৱ মানে গণতান্ত্ৰিক পদ্ধতিৰে কেনেকৈ মানে আমি দেশটো চলাব লাগে বা পৰিৱেশটো কেনেকৈ ভালকৈ আগবঢ়াই লৈ যাব লাগে তাৰ কাৰণে যি প্ৰমোদ বড়োৰ যি ভিজন তাত তেখেতসকলেও আগবাঢ়ি অহাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ কিন্তু আজি নিৰ্মল কুমাৰ ব্ৰহ্মই এটা বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু আশা কৰিছোঁ আৰু বিশেষকৈ ভোটদান কৰা ভোটদাতাসকলক মই সকলোকে ধন্যবাদ দিছোঁ আৰু যিয়ে আমাক ভোট দিছে তেখেতসকলক ধন্যবাদ দিছোঁ আৰু যিয়ে আমাক দিয়া নাই তেখেতসকলক মই ধন্যবাদ দিছোঁ কাৰণ আমাৰ উদ্দেশ্যটো হ'ল বিটিআৰৰ ৩৫ লক্ষ মানুহক আগুৱাই লৈ যোৱা গতিকে আমাৰ চৰকাৰ আমাৰ আৰু আমি এজন বিধায়ক পাম এজন দক্ষ বিধায়ক আমি পাম গতিকে আমাৰ UPPL দল আজিৰ দিনত এটা মানে ৰিজনেল এটা পলিটিকেল পাৰ্টি হিচাপে এটা ষ্ট্ৰং হ'ব বুলি মই আশা কৰিছোঁ আৰু অহা দিনত আমি ইয়াতকৈ আৰু দুগুণ উৎসাহেৰে আমাৰ দলটো মজবুত কৰি এই এৰিয়াত ৰাইজৰ সেৱা কৰিম বুলি মন মিলি আমি কাম কৰিম বুলি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ থেংক ইউ